shit. Oops. Ram. নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো আজি এতিয়া আমি গৈ আছো কালিটো গৈছিলো ৰিহাৰ্সেলৰ কাৰণে আজি শুটিং আছে আৰু আমি এতিয়া গৈ আছো দূৰদৰ্শন কেন্দ্ৰলৈকে টিভি সেন্টাৰ বলক ওলাই আহিছিলো মাত্ৰ দেখাবলৈ এটা এক্সিডেন্ট হৈছে এয়া এক্সিডেন্ট কিবা ক'তবা কি হৈছে গম নাপাওঁ আৰু মুঠতে এক্সিডেন্ট এটা হৈছে বান্দৰে কৈছি বান্দৰে এক্সিডেন্ট কৰিছে মাই গড দেখা পালে না গম নাপাওঁ দেই এবাৰ দেখিছো বান্দৰে আসলতে এটেক কৰিছিলে নেকি কি বান্দৰটো জানে ৰাস্তা ক্ৰছ কৰিব গৈছিল তাতে হ'ব পাৰে নাই বা এনেকুৱা হ'ব পাৰে সি তাতে ৰৈ আছে বান্দৰে আহি কামুৰি দিছে সেইটোৱে হ'ব পাৰে ইয়েছ মোৰতে এক্সিডেন্ট হোৱা নাই গাড়ী চাৰি একো নাই নহয় বান্দৰে আহি কামুৰি দিছে বৰ বেলেগ ধৰণৰ এক্সিডেন্ট দেখাবলৈ আজি এতিয়া আমি সদায় ওলাইলে বাকি এক্সিডেন্টে দেখাবলৈ কিন্তু আজি আকৌ বান্দৰে এটেক কৰিছে মানুহক কি জানি নহয় মানুহটো বহি আছে তাতে পানী ঢালি আছে হে প্ৰভু কি দিন আহি গ'ল জংগলৰ পৰা বান্দৰ আহি মহানগৰী পালেহি বন্ধুসকল আজি আমি 3টা মানুহ আছো মই আছো পিছফালে পৰা গৈছে আৰু সেইটো থাকেই লগত বাৰু যি নহওক এতিয়া আমি গৈ আছো আহক ভিডিওটো চাই থাকক ইমান জাম বহুত দেৰিৰ পৰা জামে পাই আহিছো অকল ট্ৰাফিক ওলাবই পৰা নাই আমি দূৰদৰ্শন কেন্দ্ৰৰ ফ্ৰণ্টতে আছো কিন্তু ৰাস্তাটো ক্ৰছ কৰিব লাগিবতো কিন্তু সেইখিনিৰ কাৰণে আমি বহুত দেৰিৰ পৰা ৰৈ আছো ইয়াতে ভাগ্য ভাল আমি সোনকালে ওলাই আহিলো নহ'লে তো বহুত প্ৰব্লেম হ'ল হয় বল লাগছে নমস্কাৰ ইমান জাম জামৰ কাৰণে নমস্কাৰ দিছে ना कुछ तो जरूर होना है सामना आज उनसे होना है ये सही बात यही पालो आयो बापरे किमान ओख ओ मेगनी गस শুটিং হৈ গ'ল ভালকে ভিতৰত অকণমান আপোনালোকক ভিডিঅ' দিম মই শুনা পাইছে নাই বাৰু কেনেকুৱা হৈছিলে বহুত বেছি ভাল কিন্তু প্ৰায় ঠিকে আছে অ'কে থেংক ইউ পৰাক কেনেকুৱা লাগিল মজা মোৰ মেকআপ চাওক একদম মুখ বগা কৰি দিছে কলা লগা হৈছে কিয় এনেকৈ কয়নো অকল দূৰদৰ্শন কেন্দ্ৰৰ অৱস্থা চাওক
দূৰদৰ্শন কেন্দ্ৰৰ অৱস্থা চাওক ভিতৰৰ ফালে এই অৱস্থা বন্ধুসকল ওলালো শ্বুটিং শেষ হ'ল মেকআপ মুখত এসোপামান মেকআপ কৰি দিছে আৰু এতিয়া আমি কল খাম কাৰণ ভোক লাগিছে কলখিনি মানে কি হৈছে ঘৰত থাকোতে পকা নাছিলে কল মানে মই যেতিয়া ক'ব ধৰো এটাৰ ফোন আহিব এটা বেলেগ বেলেগ কথা ক'ব এতিয়া হ'লনে আইজো পৰাই ভাল এই অৱস্থা কলৰ মজি বনাব পৰা নাই ইয়াৰ কাৰণে ই এবাৰ ফোন লৈ এবাৰ সৰু চলিৰ বস্তু কিবাৰ বস্তু এইবিলাক বকি আছে ঠিক আছে এতিয়া আমি দুয়ো কথা পাতিম এইটো ভিডিঅ' নহয় বেলেগে হৈছে এয়া চাওক পানী পানী আগত গোৱা ৰাস্তাত আছে কি কয় এয়া চাওক পানী মানে বৰষুণ কেতিয়াবাই কমি গ'ল কিন্তু এতিয়ালৈকে পানী কমা নাই আমাৰ খন ধুনীয়াকে যাব পানী কোনে কৈছে অকল গাঁৱতে যে বানপানী হয় এইটো চাওক এই বাউণ্ডাৰীটো চাওক এই বাউণ্ডাৰীত পানী চাওক হে প্ৰভু অ মাই গড যাবনে নাই এইখন পুৰা একদম মই ইমান পানী দেখাই নাছিলো মই ইমান পানী ৰাম এনেকুৱা সময়ত কি কৰিব লাগে নেকি এনেকুৱা সময়ত কি কৰিব লাগে হে প্ৰভু ওলাই আহিলো আমি কোনফালে যাম এতিয়া ঘৰত আমি ইফালে নাযাওঁ দেই থাৰখন ভাল নলগা হ'ল মোৰ চাওক এয়া কি অৱস্থা ৰাস্তাৰ প্ৰভু এইটো গুৱাহাটীত বন্ধু বান্ধৱীসকল ঘৰ আহি পালো